ছাৰ কিবা বোলে বেংকত পইচা ভাগে আছে, সেইকাৰণে মই আহিলোঁ। আমাকো দিয়ক ছাৰ। বেংকত পইচা ভাগে আছে? কোনে কৈছে তোমাক এইবিলাক? বেংকত এনে পইচা দিয়ে নেকি? কিবা চৰকাৰী স্কিম আহিছে, সেইকাৰণে কিছুমানে এপ্লাই কৰিছে আৰু সিহঁতে পাইছে। তই কিবা এপ্লাই কৰিছে নেকি? ছাৰ হওক দিয়ক, আমি গৰীব মানুহ, আমাক অলপ দিয়ক ছাৰ, আছে দিয়ক। ইয়াৰ পৰা যোৱা, মই আৰু বেছি নকওঁতে। বেংকত এনে কোনোবাই পইচা দিয়ে নেকি? চালা। পাপা পইচা দিলে নে? দে পাপা, মোক কিবা চলা কাপোৰ কিনি দিব লাগিব পাপা। মই ভালে ভালে কৈছোঁ, ইয়াৰ পৰা গুচি যোৱা তাড়াতাড়ি। ছাৰ তাৰমানে আমাক নিদিয়ে পইচা? চাবি কিন্তু আপুনি বেলেগক পইচা দিয়ে, মোক নিদিয়ে। ৰাস্তা দিয়ে আমাৰ ফালে যাওঁতে কিন্তু শিল মাৰিম আপোনাক গাত। যা মাৰবি যা, তোক চাই ল'ম যা, মই কিমান শিল মাৰা চাই ল'ম। পাপা পইচা দিলে নে? নাই নিদিলে, আমাক নিদিয়ে বোলে। বল আমি এতিয়া ঘৰতে যাওঁ, বল। যাওঁ কিন্তু আজি আৰু আমাৰ কানি কাপোৰ লোৱা নহ'ব দে। এই চালা হাৰামি মেনেজাৰে আমাক পইচা নিদিলে, বাকী সকলো যিমান আহি আছে সিহঁতক পইচা দি আছে। একো চালা হাৰামিক চাই ল'ম, আমাৰ ফালে গ'লে ভাল শিল মাৰি দিম, মাথা চাথা ফাটি যোৱাকে। উমা দেউতাই মোক একো কিনি নিদিলে। চোলা কাপোৰ কিনি দিম বুলি কৈছিল, একো দিয়া নাই মা। কি একো কিনি দিয়া নাই? কিয়? বাপেৰে কি বেংকক মৰিব গৈছিল নেকি? ঘৰত যি এটা চাউল পানী একো নাই, ভাত বনাম বুলি ৰখি আছোঁ, কি একো অনা নাই নেকি? কিবা কিনিবি ৰ। মেনেজাৰে আমাক পইচা নিদিলে, মোৰ হাততো 1 টকাও নাছিল, এতিয়া কিহেদি বস্তু কিনে? সেইকাৰণে আৰু ঘূৰি আহিলোঁ। হাৰামি মেনেজাৰে চবকে পইচা দি আছে, কিন্তু মোক নিদিলে। মই কিন্তু ভাত তাত বনাব নোৱাৰোঁ দেই, ভাত তাত একো বনাব নোৱাৰোঁ। এটা কথা ক'লে আপুনি কথা নুশুনে। যা যি খাই খাব, আজি আৰু ভাত তাত নবনাওঁ। তুমি নুবুজা কিয়? বেংকত যদি পইচা নিদিয়ে, মোৰ হাততো পইচা নিয়া নাই, মই কেনেকৈ কি আনিম? সেইখিনি কথা যদি বুজি নাপাওঁ, তেনেহ'লে কি হ'ব? আৰু ল'ৰাটোকো আপুনি কিবা কিনি দিম বুলি লৈ গৈছিল, কিয় এনেকৈ কৰিলে? মা দেউতাই মোক একো কিনি নিদিলে। মা দেউতাই একো কিনি নিদিলে। আজি মই ভাত তাত নাখাওঁ, মই যাওঁ গমে থাকোঁ, মই নাখাওঁ যা ভাত। বাবা হ'ব দে, অলপ বুজি চাওঁ। এইবাৰ তোক কালি পৰহি যদি মই চাওঁ, গুৱাহাটীত লৈ যাম তোক, তাতে মই বস্তু চব কিনি দিম বাবা। আজি তই ভাত তাত খাব লাগিব আজি। থাকা যা, নাখাওঁ যা ভাত। আজি ঘুমাইয়ে থাকোঁ যা, ভাত পানী নাখাওঁ আৰু। দেউতাই আকৌ কিনি নিদিলে আজি আৰু ভাত তাত নাখাওঁ। আমাৰ দেউতাই ইমান চিপিৰে না, অলপতো বস্তু কিবা কিনি দিব পাৰে, কাপোৰ চাপোৰ, কিন্তু একো কিনি নিদিলে। পিণ্টু বাবা, ইমানকৈ খং কৰি আছা? তোক মই গধূলি এই ৰেষ্টুৰেণ্টত চাহ তাহ খাব লৈ যাম, তই ওলাই থাকিবি গধূলি। আৰু এতিয়া ভাত খাব এতিয়া এইবিলাক খং কৰি থাকি লাভ নাই। আজি নুঠো যা, আপুনি মোক ক'তো নেনে, গুৱাহাটীতো নেনে। আপুনি সদায় যাই থাকে গুৱাহাটীত, মই কিমান যাবৰ ইচ্ছা যায়, আপুনি নেনে। এনে মিছা কথা কৈ আছে, গধূলিও আপুনি নেনে ৰেষ্টুৰেণ্টত। আজি গধূলি নিম তোমাক, তুমি চিন্তা কৰিব নালাগে, গধূলি ওলাই থাকিবি, একদম প্ৰমিছ কৰি কৈছোঁ। যেন তেনে নিম আজি। চাই নিবনে দেউতা? আজি দেছোঁ, আজি চাম। আজি যদি নেনা আৰু কোনো ভাত নাখাম। হ'ব দে, নিম দে আজি গধূলি, অলবি এতিয়া উঠ তাড়াতাড়ি। হ'ব দে দেউতা, মই উঠি আছোঁ। মোক পেট মাৰিবলৈ কোৱা আপুনি। চিঙিৰা বেছি নাখাবি দেই, পেটৰ গণ্ডগোল হয়। এটা খা মাত্ৰ, বেছি খাব নালাগে। হয়তো কেনে গৰম চাহ দিছে বাপ, ইমান গৰমত আৰু চাহ খাব পাৰিনে? নৰা ডাঙৰে খালি পেটৰ অসুখ হয় আৰু তহঁতৰ নৰা এটা খালি হ'ব দে বা, আজি খাব নালাগে দে, আজি এটাই খা দে, তাড়াতাড়ি খা, যাওঁ আৰু দে, তাড়াতাড়ি খা।